बाक्सानि रौमारि ओनसोलाव आबादारिफोरा जानांदों जेंनाजों मोगा-मोगि। ठिकादारनि सांग्रांथि गैयैनि जाउनाव जानांदों जेंनाजों मोगा-मोगि। रौमारि लक्ष्मी दैमानि स्लुइस गेट आरो दै जगायग्रा पाइपफोरखौ लुफुंनाया 2 बोसोर बारलांनायनि उनावबो दिनैसिम आबुं जायाखै। जाउनाव ओनसोलनि आबादारिफोरा दुब्लिनि आबाद मावनायाव दासिम आवगायनाय फैयाखै। 2 बोसोर बारलांनायनि उनावबो आबुं जायाखै रौमारि लक्ष्मी दैमानि स्लुइस गेट आरो दै जगायग्रा पाइपफोरखौ लुफुंनाया। जायनि जाहोनाव आबाद फोथाराव दै गैयैनि थाखाय आबादारिफोरा जोबोद गाज्रि थासारिजों मोगा-मोगि जानो गोनां जादों। मख'नो गोनांदि रौमारि ओनसोलनि आबाद फोथाराव दै जगायनो थाखाय 6 कोटी रांसो खरसा खालामनानै पाइप बानायनाय स्किमजों लोगोसे गंसे स्लुइस गेट लुनाय जादोंमोन। नाथाय बोसोरनै बारलांनायनि उनावबो बे बिथांखिनि खामानिया दासिमबो आबुं जायाखै। नाथाय बेफोर खामानिफोरा आबुं जायैनि थाखाय आबादारिफोरा दैनिफ्राय जानगाराव थानांनो गोनां जादों। बे मावथांखिखौ लुनायाव गाहाय थाखोनि मुवाफोर बाहायनाय जादोंमोन होननानैबो अजद होदों सैनांनाय आबादारिफोरा आरो बेनि सायाव ओनसोलनि आबादारिफोरा बिथांखिनि खामानिखौ थाबैनो फोजोबस्रांनांगौ होननानै दाबि खालामदों। এই কেনেলৰ ক্ষেত্ৰত সম্পূৰ্ণ কামটো হোৱা নাই আৰু ইয়াতে বহুত অসুবিধা হৈ আছে। মোটামুটি মানুহ পাৰ হ'ব পৰা নাই আৰু কেনেল নহয় এই চুইচ গেটটো মোটামুটি বহু বাকী আছে। মোটামুটি পানীৰ ইতিমধ্যে খৰাংপুৰিত এলেকা হয়। সেই এলেকাৰ পানী উঠাৰ কাৰণে কোনো কৃষি মন্ত্ৰীয়ে যাতে এই ক্ষেত্ৰত গুৰুত্ব দিয়ে আৰু এই ক্ষেত্ৰত গুৰুত্ব দি মিঠে আমাৰ ৰৌমাৰী গাঁৱৰখিনি যাতে কৃষকে উন্নত ক্ষেত্ৰত লাভ কৰিব পাৰে আৰু যি কামটো হোৱা নাই সেই কামটো মানে অতি শীঘ্ৰে কৰাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ আৰু ঠিকাদাৰ মহোদয়কো জনাইছোঁ যাতে অতি শীঘ্ৰে আহি চাই লৈ আৰু কামটো অতি শীঘ্ৰে কৰে তাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এই দংটো কেনেল হেৰি উল্টা খুন্দা হৈ আহি আছে সেই উল্টা খুন্দাটো যাতে অতি শীঘ্ৰে বন্ধ হয় আৰু এই চুইচ গেটৰ মোটামুটি এই দৰ্জাখিনি সম্পূৰ্ণ হোৱা নাই, সম্পূৰ্ণ হওক তাৰ কাৰণে আৰু ব্ৰিজ আছে ফুটপা লাগে আছে ট্ৰেক্টৰ পাৰ কৰাৰ কাৰণে অসুবিধা আছে। সেই কাৰণে সেইটোৰ কাৰণে মাটিৰো প্ৰব্লেম আছে। সেই মাটি দিয়াৰ কাৰণে ব্যৱস্থা লওক। সেইটো দুই জেগাত অলপ ফাট মেলা আছে। সেইটো পিছে কিহৰ কাৰণে ফাট মেলিছে সেইটো মই নাজানো। সেইটো কৈছে যিকেইটা আছিল সেই কৰ্মচাৰীকেইটা সেই কৈছে জ্বৰাৰ কাৰণে ফাটা গৈছে বুলি কৈছিল। গাঁৱৰে এজন খেতিয়ক লগ হওঁ। মোৰ নাম শ্ৰী নগেন চন্দ্ৰ দাস। এই চুইচ গেটৰ কামখিনি যোৱাবাৰেই আৰম্ভ হৈছিলে, মানে 2 বছৰ চলিল। কিন্তু যোৱাবাৰ কাম কৰি মানে বাৰিষা পোৱাৰ কাৰণে তেওঁলোক গুচি গ'লগৈ। এইবাৰ বাৰিষা গৈ খৰালি মাহ আহিল। সিহঁতৰ মানে ভেকভাওনাতে কামখিনি মানে 2জনমান আহে মিস্ত্ৰী আৰু গুচি যায়, আকৌ 2জনমান আহে গুচি যায়, মানে 2 দিন কৰে। সেনেকৈ মানে কামখিনি সম্পূৰ্ণ হোৱা নাই আৰু এতিয়ালৈকে। এতিয়াতো খেতিৰ সময়, মানে পথাৰবিলাক মানে পকা চাপৰাৰ দৰে ভয় আছে। চেনেলৰ কামখিনিও মানে সম্পূৰ্ণ হওঁ অৱস্থা। কিন্তু সিহঁতৰ এই যিটো ছাইডেদি কাটি দিয়া পানী, মানে যিটো গৈছিল ছাইডৰ পানী যোৱাৰ কাৰণে কাটি দিয়া, সেইবিলাক ফুটা নাই কাৰণে চেনেলৰ কামখিনিও কৰিব পৰা নাই। বাকী চেনেলখিনি যিখিনি কৰিছেও তাৰো মানে আধা ফাটি যোৱা অৱস্থা হৈ আছে। উল্টা খুন্দাই মানে দিলেই বৰষুণ পৰিলে বোলে বাগৰি পৰিব। এতিয়া খুব সোনকালে এই চুইচ গেটৰ কামখিনি কৰি মাটি চাটি পুতি দিলে ৰাইজৰ মানে উপকৃত হ'ব। সেইখিনি আমি বিচাৰোঁ সোনকালে হোৱাটো। ঠিকাদাৰ গুৱাহাটীৰ বুলি জানো, কিন্তু নামটো আমি আৰু সেনেকৈ নাহো নাই। মানুহ আছে গাঁৱৰ লাগি থাকে, সেইকেইটা নাই। কামখিনি অসম্পূৰ্ণ হৈ আছে, হোৱা নাই। মানুহখিনিও মানে ঠিকাদাৰ কি মানুহ পঠায়, মানুহ চেঞ্জ হৈ থাকে। জানিব পৰা মতে এতিয়া আমি তেনেকৈ অহা নাই ময়ো, কিন্তু মাজতে কেতিয়াবা বন্ধ কৰা বুলি শুনো। সেই মাটি শিল বালি এনেই লগ লাগি থকা সেইবিলাকে ঢালাই কৰে, কেতিয়াবা বন্ধ কৰি দিয়ে ইঞ্জিনিয়াৰে আহি, আকৌ চলে। চিমেণ্টটো বা কি চিমেণ্ট ব্যৱহাৰ কৰিলে এতিয়া গাঁৱৰ মানুহখিনিয়ে গম পাব, যিকেইটা কাম কাজ কৰি আছিলে। বিন্দাস ৰৌমাৰী গাঁৱৰ আমাৰ ইয়াত এটা চুইচ গেট হৈছিল, 2 বছৰে হ'ল, কামটো সম্পূৰ্ণ হোৱা নাই। আমি জানিব পৰা মতে আনুমানিক 9-10 কোটি টকাৰ হেৰি আছিল, কাম আছিল। পিছত সেই কামটো এতিয়ালৈকে বন্ধ হৈ আছে, কমপ্লিট হোৱা নাই। আৰু এতিয়া আমাৰ কি হৈছে, তাৰমানে যিটো কেনেলৰ পানীটো ঘূৰাই খেদাইছিল, তাৰ ওচৰেদি আমাৰ কেনেলটো বনোৱা গৈছে। এতিয়া উল্টা খুন্দা দি এই কেনেলটো এতিয়া আমাৰ অৱস্থাৰ তথৈবচ। সেইকাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক অতি সোনকালে আমি কামখিনি সম্পূৰ্ণ কৰাৰ কাৰণে অনুৰোধ জনাম। এতিয়াতো আমাৰ বহুত অসুবিধা হৈছে। এতিয়া পানীৰ কাৰণে বহুত অসুবিধা হৈ আছে, যোৱা অহাৰ কাৰণে। 500মান পৰিয়ালৰ ইয়াত পানী পাব।
500-600 ভিতৰত হ'ব। কেনেলৰ কামটো আমাৰ সম্পূৰ্ণ হৈছিলে, বানটো নোহোৱাৰ কাৰণে আমাৰ এতিয়া হেৰি হৈ আছে, যাতায়াতৰ কাৰণে অসুবিধা হৈ আছে। চৌদিশত মোটামুটি এই আমাৰ এইটো যিটো পানী ঘূৰাইছিল সিহঁতে, সেই পানী ঘূৰাৰ দংটো পুতবা লাগে, পুতি আৰু মুখখন খুলি দিব লাগে। তাৰমানে গেটবিলাক সম্পূৰ্ণ হোৱা নাই, তাৰমানে তথাপিতো আগবাঢ়িছে গেটৰ কামটো। কি কাৰণত কৰা নাই আপোনালোকে ঠিকাদাৰক সুধিছিল নে নাই? আমি সেইটো ঠিকাদাৰক আমি দেখাই নাপাওঁ না, কেতিয়া আহে কেতিয়া নাহে গমেই নাপাওঁ। এই 2 বছৰ মানৰ পৰা হ'ল বন্ধ হৈ থকা। কমপ্লিটলি বন্ধ হৈ আছে। এতিয়া এইবাৰে বন্ধ হৈছে কামটো।